নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম YouTube চেনেলৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আপুনি জানেনে আমি প্ৰায় খোৱা কোনবিধ ফল 2 মিনিট সময়ৰ বাবে আমাৰ জিভাত ৰাখিলে আমি খোৱাৰ পৰিৱৰ্তে হে ফল বিধে আমাক খাবলৈ আৰম্ভ কৰে গতিকে জানিবলৈ ভিডিঅটো একেলগে চাই থাকিব যোৱাবাৰ আপোনালোকৰ বাবে আগবঢ়োৱা প্ৰশ্নটো হৈছে কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয় অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আসুন আজিৰ খণ্ডটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে ৰাতি হুতে কেতিয়াবা ভুলতে আমাৰ হাতখন শৰীৰৰ তলত চেপা খাই থাকে নহয়নে আৰু যেতিয়া হাড় পাওঁ তেতিয়া হাতখন জিনজিনাই নাইবা পেৰালাইছিছ হৈ যোৱাৰ দৰে লাগে এনে অৱস্থাত কি কৰিলে তৎক্ষণাত সাধাৰণ অৱস্থালৈ ঘূৰি আহিব পাৰে আপুনি জানেনে এনে ধৰণৰ আৰু বহুকেইটা তথ্য আছে গতিকে ভিডিঅটো নিশ্চয় একেলগে চাই থাকিব ইয়াৰ উত্তৰটো হৈছে এনে হলে মূৰটো এবাৰ বাও ফলে এবাৰ হু ফলে এবাৰ ওপৰ ফলে এবাৰ তল ফলে কৰিলে অতি সোনকালে সাধাৰণ অৱস্থালৈ ঘূৰি আহিব পাৰে এনে ধৰণৰ কৰিব দ্বিতীয় প্ৰশ্নটো হৈছে যেতিয়া আপুনি চকু বন্ধ কৰি এন্ধাৰ ৰুম এটাত প্ৰৱেশ কৰি চকু মেলি যিটো ৰং দেখে সেই ৰংটো কি বোলে কলা নহয় কিন্তু যদি জানে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ইয়াৰ উত্তৰটো হৈছে সেই ৰংটোক ইগেং ৰোল বোলে তৃতীয় প্ৰশ্নটো হৈছে বৰ্তমান আঘাত পালে ডক্টৰে বেন্ডেজ কৰি দিয়ে নহয়নে ঠিক তেনেদৰে প্ৰাচীন কালত আঘাত পালে ডক্টৰে বেন্ডেজ কৰিবলৈ কি ব্যৱহাৰ কৰে আপুনি জানেনে বলক আপোনাক 10 সেকেন্ড সময় দিছো জানে যদি কমেন্ট কৰি জনাবলৈ নাপাহৰিব ইয়াৰ উত্তৰটো হৈছে প্ৰাচীন কালত আঘাত পালে ডক্টৰে বেন্ডেজ কৰিবলৈ মকৰা জাল ব্যৱহাৰ কৰিছিল আচৰিত নহয়নে চতুৰ্থ প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণীৰ শৰীৰৰ ভিতৰত থকা হীৰাত এজন মানুহে ধুনীয়াকৈ হাতুৰিব পাৰে আচৰিত নহয়নে যদি জানে জনাবচোন ইয়াৰ উত্তৰটো হৈছে ব্লু হুৱেলৰ শৰীৰৰ ভিতৰত থকা হীৰাত এজন মানুহে ধুনীয়াকৈ হাতুৰিব পাৰে গতিকে ভাবি চাওকচোন কিমান ডাঙৰ হ'ব পঞ্চম প্ৰশ্নটো হৈছে কোনবিধ জীৱই নিজৰ শৰীৰত পেচাব কৰি ফিমেল গৰাকীক আকৰ্ষিত কৰিব বিচাৰে নেচাৰেল পাৰফিউম নহয়নে ইয়াৰ উত্তৰটো হৈছে ছাগলীয়ে নিজৰ শৰীৰত পেচাব কৰি ফিমেল গৰাকীক আকৰ্ষিত কৰিব বিচাৰে
6 নম্বৰ প্ৰশ্নটো হৈছে এৰোপ্লেনবোৰ গন্তব্য স্থানলৈ যাওঁতে চিধাকে নগৈ বেকাকে ঘূৰি যায় কিয় আপুনি ইয়াৰ বিষয়ে কেতিয়াবা শুনা পাইছেনে ইয়াৰ উত্তৰটো হৈছে পৃথিৱীখন যেহেতু ঘূৰণীয়া সেইবাবে চিধাকে গলে বেছি দূৰ অতিক্ৰম কৰিব লগা হয় আৰু বেকাকে গলে কম দূৰ অতিক্ৰম কৰিব লগা হয় সেইবাবে এৰোপ্লেনবোৰ বেকাকে গতি কৰে সাত নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ঠাইত মানুহ মৰিলে আনন্দ কৰে আৰু সন্তান জন্ম হলে দুখতে কান্দে আচৰিত প্ৰথা নহয়নে আপুনি কেতিয়াবা এনে প্ৰথাৰ বিষয়ে শুনা পাইছেনে ইয়াৰ উত্তৰটো হৈছে ৰাজস্থানৰ চতিয়া জাতিৰ মানুহৰ মাজত এনে প্ৰথা প্ৰচলন আছে 8 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ জীৱৰ মূৰটো কাটি দিলে হে মূৰটো পুনৰ উৎপন্ন হৈ আহে প্ৰকৃতিৰ আচৰিত ৰহস্য নহয়নে যিটো ৰহস্য সদায় ৰহস্যই হৈ থাকে ইয়াৰ উত্তৰটো হৈছে হে প্ৰাণীবিধৰ নাম হৈছে প্লেনেৰিয়ান 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনজন খেলুৱৈ কলা আৰু বুবা হৈও 7টা ইন্টাৰনেশ্যনেল মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ বাবে গৌৰৱৰ বিষয় নহয়নে প্লিজ তেওঁৰ নামত এটা লাইক কৰি দিব ইয়াৰ উত্তৰটো হৈছে সেই খেলুৱৈগৰাকীৰ নাম হৈছে বীৰেন্দ্ৰ সিং যি গৰাকীয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছে 10 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে আমি প্ৰায়ে খোৱা কোনবিধ ফল কিছু সময়ৰ বাবে আমাৰ জিভাত ৰাখিলে আমি খোৱাৰ পৰিৱৰ্তে সেই ফলবিধে আমাক খাবলৈ আৰম্ভ কৰে আপুনি জানেনে আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ আচৰিত তথ্যবোৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব লগতে শ্বেয়াৰো কৰি দিব ইয়াৰ উত্তৰটো হৈছে আনাৰসৰ টুকুৰা আমাৰ জিভাত কিছু সময়ৰ বাবে ৰাখিলে আনাৰসত থকা প্ৰটিনে আমাৰ জিভাখনক ডিগ্ৰেড কৰিবলৈ আৰম্ভ কৰে সেইবাবে আমি খোজোৱা যেন পাওঁ প্ৰত্যেকবাৰৰ দৰে এইবাৰো আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়ালো প্ৰশ্নটো হৈছে কোনখন দেশত এখনো নদী নাই ইয়াৰ উত্তৰটো নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ